বয়স বেছি নাছিল, হয়তো 7-8 বছৰ। সেই সময়ত যেতিয়া গাঁৱৰ কোনোবাই খবৰ দিছিল আলফাৰ মানুহ সোমাইছে গাঁৱত, কোনো নোলাবি হওক ঘৰৰ বাহিৰত, এক চেপা উত্তেজনাত ইঘৰ সিঘৰকৈ কথাষাৰ বিয়পি পৰি পেটতে হাত ভৰি লুকুৱাৰ দৰে হৈছিল। শৈশৱৰ কানিউনি স্মৃতিৰ গঁড়ালত জলক তবক শব্দৰে নুঠোৱা জ্যেষ্ঠজনৰ মুখত সাধুকথাৰ আকাৰত সুঁৱৰি যায় স্বাধীনতাৰ স্পৃহা বুকুত কঢ়িয়াই লৈ ফুৰা সেই একোজন ব্যক্তি। আশ্ৰবিকা পৰা নয়নতৰাৰ পৃথিৱী পৰি অসমীয়া হোৱাৰ স্বাভিমান কণ বুটলি লোৱাৰ দৰে লাগিল। নয়নতৰাৰ পৃথিৱী তেজেৰে ৰাঙলী হোৱা ইতিহাসৰ এটি ধোঁৱাময় অধ্যায়, যাৰ প্ৰতিটো পৃষ্ঠাত আছে স্বাধীনতাৰ পিয়াহ কঢ়িয়াই ফুৰা সহস্ৰ নাবিকৰ তেজাল গাথা। নয়নতৰাৰ বুকুত বুঢ়ী দিহিঙৰ পানীৰ দৰে চিৰকাল স্বাধীনতাৰ পিয়াহ বাগৰি আছিল। জীৱনে দিয়া অসংখ্য প্ৰতিঘাত নেওচিও স্বাধীনতাৰ কাম্য এৰা নাছিল। নয়নতৰাই হওক বা ৰূপালীমে হওক, স্বাধীনতাৰ ওচৰত দুয়োজনীৰে জীৱন সমৰ্পিত। জীৱনে দিয়া এক বৈপ্লৱিক চেতনা হৈছে স্বাধীনতা, যাৰ পিয়াহত আজীৱন পিয়াসী নয়নতৰা বৰুৱা। যিসকলে এতিয়াও কিতাপখন সংগ্ৰহ কৰা নাই তেওঁলোকে ডেছক্ৰিপশ্যনত দিয়া এমাজনৰ লিংকত গৈ সংগ্ৰহ কৰিব পাৰিব। ধন্যবাদ।